বলেৰো গাড়ী এখন যদি আপোনাৰ গাঁও অঞ্চলদি যায় সকলোৱে ভাবে পুলিচৰ গাড়ী গৈছে আৰু বলেৰো গাড়ী দেখাৰ লগে লগে পুলিচ ফিলিং আহে তো এয়া চাওক মোৰ পিছফালে এখন বলেৰো গাড়ী আছে আপোনালোকে ভিডিঅ'টো চাওক মই পিছত কৈ আছোঁ মই বৰ্তমান ক'ত উপস্থিত আছোঁ যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে গম পাইছে হয়নে নাই দাদা নমস্কাৰ নমস্কাৰ সালাম জনাইছোঁ এইখন হৈছে এখন বলেৰো গাড়ী আৰু বলেৰো গাড়ীখনৰ মালিক তেখেত তো তেখেতে বিক্ৰী কৰিব একদম কম টকাত দি দিব যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব তো ফাৰ্ষ্ট টাইম আমি এই গাড়ীখনৰ সবিশেষ জনাই আছোঁ এই গাড়ীখন হৈছে AS12 মানে তেজপুৰৰ ৰেজিষ্ট্ৰেশ্যন কৰা কাগজ হয় আৰু বৰ্তমান আমি আছোঁ ক'ত উপস্থিত আছোঁ ইফালে চাই থাকক নিউ কাৰ বাজাৰ ডবকা অলপ আগতে বা নেক্সট এটা মোৰ ভিডিঅ' আপলোড হৈছিল তো এতিয়া বলেৰো গাড়ীখনৰ আপুনি সবিশেষ জনাওক এখন বলেৰো হৈছে 2019 এর মডেল আচ্ছা এখন একদম টপ মডেল গাড়ী আছে এ চাওক বলেৰো গাড়ী ইয়াৰ পৰা যদি আপোনালোকে চলায় মানুহে আগৰ পৰা ভাবি পুলিচৰ গাড়ী গৈ আছে বিশেষকৈ লকডাউনৰ সময়ত বলেৰো গাড়ী দেখিলে এনেই যদি কোনোবা বাটত মোবাইল টিপি আছে এনেই দৌৰ মাৰিব লগা হৈছে তো বলেৰো গাড়ীৰ বেলেগ এটা নেক্সট লেভেল আছে গতিকে বলেৰো গাড়ীৰ আজি আমি A to Z সবিশেষ জনাই আছোঁ চাৰি থাকক এয়া আমাৰ চুলতান আছে চুলতানে দেখুৱাব সুন্দৰকৈ সহায় কৰি আছে চুলতানে কেমেৰাত এয়া চাই থাকক মই পুনৰবাৰ জনাই আছোঁ ভিতৰৰ ভাগ চাওক সিট চাওক এচিটো থাকিবই আৰু কি ক'ম নেক্সট লেভেল গাড়ী হয় বলেৰো একদম নেক্সট লেভেল গাড়ী হয় এয়া চাওক পিছফালৰ দৃশ্য আমি দেখুৱাই আছোঁ দাদা মডেল কিমান মডেল 2019 এর মডেল আচ্ছা তো জেটেলেক্স এনেকৈ ওপেন থাকক পিছফালে আহাচোন পিছফালে আহা আৰু পিছফালে আহা আপুনি এয়া চাই থাকক বলেৰো গাড়ী ৱাও এয়া চাই থাকক কেনেকুৱা লাগিছে এয়া চাওক একদম বিন্দাছ দেখিলা নাই কিমান ৰানিং কৰিছে এইখনে ইফালে চলিছে ৰানিং কিমান 69000 চলিছে আৰু কিমানত আপুনি ৰাখিছে টু 7,20,000 ইয়াৰ পৰা লুকটো চাই কেনেকুৱা লাগে মই আগতে কৈছোঁ যদি আপোনাৰ হাতত টকা পইচা থাকে তেনেহ'লে আপুনি এবাৰ বলেৰো লৈ চাওক ফিলিংটো কেনেকুৱা আহে আপুনি চলাই যাব মানুহে ক'ব পুলিচৰ গাড়ী আহি আছে বেলেগ এটা নেক্সট লেভেল বলেৰো গাড়ী সেইটো কাৰণে মই ফাৰ্ষ্ট টাইম নিউ কাৰ বাজাৰ ডবকাৰ পৰা নিয়াল লাইফ কেয়াৰ হস্পিটেলৰ সন্মুখৰ পৰা এই গাড়ীখন দেখুৱাই আছোঁ এতিয়া আমি দেখুৱাম এখন এল্টো আমি নেদেখুৱালে ভিডিঅ' আদাৰুৱা হৈ যাব কাৰণ আমাৰ গাঁও অঞ্চলত এল্টো চলে এল্টো যিকোনো মানুহে লয় কম টকাত মানুহে ইউজ কৰে আৰু বিশেষকৈ আমাৰ গাঁও অঞ্চলত এল্টো বেছি হয়নে নাই তো নিউ কাৰ বাজাৰত মই বৰ্তমান উপস্থিত আছোঁ হোজাই ডিষ্ট্ৰিক্ট পৰিছে মই এইখন দেখুৱাই দিম নেকি এল্টো এয়া চাই থাকক অলপ পিছফালে এল্টো কেটেন এখন এল্টো কেটেন বিএক্সআই আচ্ছা 2015 এর মডেল এখন এইখন আপুনি কিমানত ৰাখিছে এখন আস্কিন প্রাইস যাইব আপোনাৰ 2,90,000 এইখন আচ্ছা ৰানিং কিমান কৰিছে টু ৰানিং টু 55,000 আৰু 2016 চনৰ হয় না 15 চনৰ আচ্ছা টু 55,000 চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী আছে আচ্ছা টায়াৰটো চাই লওক টায়াৰ চাই থাকক আমি দেখুৱাই আছোঁ কেনেকুৱা পায় আপোনালোকে জনাব যদি কিবা চোৱাত যদি কিবা অসুবিধা হয় বা আমাৰ ভিডিঅ' কৰাত যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাই দিব আৰু ইফালে চাওক এয়া মোৰ আঙুলি ফিংগাৰৰ ইফালে চাওকচোন মই দেখুৱাইছোঁ গাড়ী এয়া ধান খেতি নহয় গাড়ী খেতিৰ মাজত চাওক ৱাও আৰু এইটো চাওক নিউ কাৰ বাজাৰ দেখিলানে নাই আমি নো এডিট নো কাট ডাইৰেক্ট ভিডিঅ' আপলোড কৰোঁ তো দাদা এইখন কি হয় এখন ৱেগনাৰ হৈ গ'ল এইটো এইখন মই আগতে দেখুৱাইছোঁ ইয়াত আৰু এখন আছে ৱেগনাৰ তো চাই থাকক এয়া চাওক মানে কি ক'ম আপোনালোকক গাড়ী সেইটো কাৰণে য'ত ত'ত গাড়ী তেখেতসকলে থৈ দিছে এয়া চাওক ইফালেও গাড়ী বহুত আছে ইফালেও আছে বহুত এয়া চাওক পেট এটা খোলা আছে আচ্ছা এইটো আপোনালোকে যদি কাষ্টমাৰৰ চইচ হৈ যায় খোলা আছে এইটো আচ্ছা চাই থাকক এইখন কিমানত ৰাখিছে আপুনি এখন 2015 মডেল 15 আচ্ছা যদি কাষ্টমাৰ আহি যায় তেনেহ'লে কিবা এটা ডিছকাউণ্ট হ'ব হয় নাই হৈ যাব এয়া চাই থাকক পিছফালৰ পৰা দেখুৱাইছোঁ তো এই ভিডিঅ'টো ইয়াৰ পৰাও আমি সামৰণি কৰি দিম দাদা ইফালে আহক তো আপোনাৰ ইয়াত যে ইমান গাড়ী একচুৱেলি এইবিলাক কিমান বিক্ৰী হয় ডেইলি আৰু ইয়াতো আলু টমেটো নহয় যে ডেইলি বিক্ৰী হ'ব আপোনালোকে জানে এইটো মাহৰ হিচাপত তথাপি বহুত মানুহ আহে মাহত আপোনাৰ 25টা 26খন যায় এনেকৈ যায় তো আজি মই যি সুইফ্ট ডিজায়াৰ দেখুৱাইছোঁ বা ৱেগনাৰ এল্টো দেখুৱাইছোঁ হয়তো এইসমূহ বিক্ৰী হৈ যাব পাৰে বা বেলেগো থাকিব পাৰে আপোনালোকে ডু নট মাইণ্ড কৰিব নালাগে আপোনালোকে আহক চাই চিতি লওক আপোনালোকে যদি পানীত নানামে তেনেহ'লে মাছ ধৰিব নোৱাৰিব ঠিক তেনেদৰে যদি আপোনালোকে গাড়ী ল'ব বিচাৰে তেনেহ'লে আপোনালোক আহক আপোনালোক ফিল্ডত আহক চাই চিতি লওক হয়নে নাই লাগিলে ইউজ কৰক এপাক ঘূৰি আহক ডবকা যাওক এনেকৈ ঘূৰি চুৰি আহক তাৰপিছত লওক তো নেক্সট
যদি এইখন নিউ কাৰ বাজাৰত নতুন কিবা আপডেট আহে তেনেহ'লে নিশ্চয় আপোনালোকে আমাৰ চেনেলত পাব হয়নে নাই আমাৰ দৰ্শকসকলক কি জনাব বিচাৰে লাষ্টত আপুনি মই এইটোৱে জনাম আপোনালোকে আব গাড়ী নতুন নতুন গাড়ী আপডেট হ'ব দেখি চাই চব লৈ যাব আচ্ছা আচ্ছা তো এইখিনি কৈ বিদায় লৈছোঁ যদি ভাল লাগে লাইক কৰিব ইউটিউব ফেচবুকত চালে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম